নমস্কাৰ আজিৰ ভিডিঅ'ত কেইজনমান স্বনামধন্য অসমীয়াৰ বিষয়ে আলোচনা কৰিম যিসকলে বিভিন্ন ক্ষেত্ৰত অসম তথা অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰি আহিছে আৰু নিজকে প্ৰথমজন অসমীয়া হিচাপে পৰিচয় দিছে তেন্তে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী 1935 চনত জয়মতীয়ে মুক্তি লাভ কৰিছিল ইয়াৰ প্ৰযোজক আৰু পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱাৰ সতী জয়মতী নাটকৰ আধাৰত নিৰ্মিত হৈছিল জয়মতী চলচ্চিত্ৰ জয়মতীৰ চৰিত্ৰত অভিনয় কৰিছিল আইদেউ সন্দিকৈয়ে প্ৰথম অসমীয়া আইচিএছ আনন্দৰাম বৰুৱা প্ৰথম অসমীয়া বেৰিষ্টাৰ আনন্দৰাম বৰুৱা প্ৰথম অসমীয়া স্নাতক অৰ্থাৎ গ্ৰেজুৱেট আনন্দৰাম বৰুৱা প্ৰথম অসমীয়া মহিলা স্নাতক সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি হোৱা প্ৰথম অসমীয়া পাৰ্বতী কুমাৰ গোস্বামী তেওঁ 1973 চনৰ পৰা 1977 চনলৈ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া ন্যায়াধীশ ৰঞ্জন গগৈ তেওঁ 46তম মুখ্য ন্যায়াধীশ হিচাপে 2018 চনৰ 3 অক্টোবৰৰ পৰা 2019 চনৰ 17 নৱেম্বৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰা তেওঁ হৈছে প্ৰথম ব্যক্তি উচ্চ ন্যায়ালয়ৰ বিচাৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথম অসমীয়া হলিৰাম ডেকা তেওঁ 1950 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল আৰু 1961 চনত একেখন উচ্চ ন্যায়ালয় অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল 3 জানুৱাৰী 1961 চনৰ পৰা 29 জুন 1961 চনলৈ তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ উচ্চ ন্যায়ালয়ৰ বিচাৰপতি হোৱা প্ৰথম অসমীয়া মহিলা মীৰা শৰ্মা 1972 চনৰ 20 জানুৱাৰীত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হয় 7 জুলাই 1979 চনত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হয় মীৰা শৰ্মা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া মহিলা মুখ্য ন্যায়াধীশ ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰা প্ৰথমজন অসমীয়া হৰিশংকৰ ব্ৰহ্ম তেওঁ 2015 চনত নিযুক্তি লাভ কৰিছিল তেওঁ 19টা মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ হৈছে অসমৰ প্ৰথম আৰু উত্তৰ পূব ভাৰতৰ পৰা দ্বিতীয়জন ব্যক্তি যিয়ে মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰা প্ৰথম অসমীয়া মহিলা ৰেণুকা দেৱী বৰকটকী তেওঁ 1977 চনত কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰিছিল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী সৈয়দা আনোৱাৰা তাইমুৰ তেওঁ 1980 চনৰ পৰা 1981 চনলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা প্ৰথমজন অসমীয়া বিষ্ণুৰাম মেধি 1957 চনৰ পৰা 1964 চনলৈ তেওঁ মাদ্ৰাজৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ তেওঁ 1946 চনৰ 11 ফেব্ৰুৱাৰীৰ পৰা 1950 চনৰ 5 আগষ্টলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ বাবু বসন্ত কুমাৰ দাস তেওঁ 1937 চনৰ 7 এপ্ৰিলৰ পৰা 1946 চনৰ 11 মাৰ্চলৈ বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া ভোগেশ্বৰ বৰুৱা তেওঁ 1966 চনত এই সন্মান লাভ কৰিছিল তেওঁ হৈছে এছিয়ান গেমছত স্বৰ্ণ পদক পাওঁতা প্ৰথমজন অসমীয়া তেওঁ 1966 চনত বেংককত অনুষ্ঠিত হোৱা এছিয়ান গেমছত 800 মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰিছিল তেওঁৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে 3 ছেপ্টেম্বৰত তেওঁৰ জন্মদিনটোত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা মনালিসা বৰুৱা মেহতা তেওঁ 1987 চনত এই সন্মান লাভ কৰিছিল অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া খেলুৱৈ তালিমেৰন আও 1948 চনৰ লণ্ডন অলিম্পিকত তেওঁ অংশগ্ৰহণ কৰিছিল ভাৰত ৰত্ন লাভ কৰা প্ৰথম অসমীয়াজন গোপীনাথ বৰদলৈ 1999 চনত মৰণোত্তৰভাৱে তেওঁক এই সন্মান দিয়া হয় অসম ৰত্ন লাভ কৰা প্ৰথমগৰাকী অসমীয়া ডক্টৰ ভূপেন হাজৰিকা 2008 চনত তেওঁক এই সন্মানেৰে সন্মানিত কৰা হয় অসম ৰত্ন লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা মামনি ৰয়ছম গোস্বামী
2011 চনত তেওঁক এই সন্মানেৰে সন্মানিত কৰা হয়। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰোতা প্ৰথমজন অসমীয়া তৰুণ শইকীয়া। 2013 চনৰ 18 মে তাৰিখে তেওঁ এভাৰেষ্ট বিজয় কৰে। এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা প্ৰথমজন অসমীয়া বিজ্ঞানী ৰাঘৱ চন্দ্ৰ ডেকা। 1987 চনৰ 21 ডিচেম্বৰ তাৰিখে তেওঁ এণ্টাৰ্কটিকাত পদাৰ্পণ কৰে। প্ৰথম অসমীয়া চাহ খেতিয়ক মণিৰাম দেৱান বা মণিৰাম দত্ত বৰুৱা। 1850 চনত তেওঁ যোৰহাটৰ চিনামৰা চাহ বাগিচাখন প্ৰতিষ্ঠা কৰে। দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত প্ৰথমগৰাকী অসমীয়া ডক্টৰ ভূপেন হাজৰিকা। 1992 চনত তেওঁক এই সন্মান দিয়া হয়। এই সন্মান পোৱা তেওঁ হৈছে প্ৰথম আৰু একমাত্ৰ অসমীয়া। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 42 গণ আন্দোলনৰ ভিত্তিত ৰচিত মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে 1979 চনত তেওঁ এই বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও মামণি ৰয়ছম গোস্বামীয়ে 2000 চনত আৰু নীলমণি ফুকনে 2001 চনত জ্ঞানপীঠ বঁটা লাভ কৰে। সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া যতীন্দ্ৰনাথ দুৱৰা। বনফুল নামৰ কবিতা পুথিখনৰ বাবে তেওঁ এই সন্মান লাভ কৰে। ইংলেণ্ডৰ ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা প্ৰথম আৰু একমাত্ৰ অসমীয়া চন্দ্ৰধৰ বৰুৱা। তেওঁ 1930 চনত প্ৰথমখন ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিল। সৰস্বতী সন্মান লাভ কৰা প্ৰথম অসমীয়া লক্ষ্মীনন্দন বৰা। তেওঁ 2008 চনত এই সন্মান লাভ কৰিছিল। ব্ৰিটিছ চৰকাৰৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম অসমীয়া ছাৰ চৈয়দ ছাদুল্লাহ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি আপুনি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে তেনেহ'লে এনেধৰণৰ ভিডিঅ' আগলৈ পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।